আৰু যত্নৰ অভ্যাসৰ ওপৰত আমাৰ আগবাঢ়ি গৈ আছে তাকে আমি লক্ষ্য কৰি আছো বাকীখিনি সম্পূৰ্ণ হ'ব বুলি আমি আশা ৰাখিছো ৰাইজৰ আশীৰ্বাদ নিশ্চয় হ'ব তাকে আমি জোনাই জিলা 92 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি আমি যাতে সুচাৰুৰূপে চলাই নি ৰাইজৰ বিশ্ব দৰবাৰলৈ আগবঢ়াই লৈ যাব পাৰো এই কামনাৰে মই সেৱা ধৰিছো নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো মই অন্য এটা ভিডিঅ'লৈ আজি গৈ আছো মই চিমেণ্ট চাপৰি চেৰেং পথাৰ আপোনালোকক আগতেও এটা ভিডিঅ' দেখাইছিলোঁ মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ কিমান কাম কাজ আগবাঢ়িলে আৰু আজি মই আকৌ যাব ওলাইছোঁ ৰাতিপুৱাই এয়া বেলি ওলাইছে আৰু চাওক আমাৰ ৰাস্তাটো চাওক ঘৰলৈ কিমান দূৰ সোমাই যাব লাগে এয়া মোক নিবলৈ আহি পাই গ'ল আমাৰ মইনাজান অসম কেনেকুৱা মজা মজা তোমাৰ কি খবৰ মোৰ বিন্দাছ আছো ব্লগ হ'ব আজি ন পুৰা জাকাজ হ'ব আমি দুইটা যাম এতিয়া একেলগে ভিডিঅ' কৰিম মই আহি পাই গ'লো মই চেৰেং পথাৰত আহি পাই গ'লো আৰু চেৰেং পথাৰ আহি পাই আপোনালোকক দৃশ্যাংশবিলাক দেখাবলৈ চেষ্টা কৰিম আৰু আমাৰ ফেব্ৰুৱাৰী 10, 11, 12 তাৰিখে যেতিয়া অধিৱেশন আহি পালেহি বৃহত্তম এটা পতাকা বেদী আৰু আপোনালোকক দেখাই আছোঁ চাওক কি সুন্দৰভাৱে পেইণ্টিং কৰি ৰাখিছে এইখন হৈছে বগীবিল দলং আৰু বহুত বিহু আৰু বহুত প্ৰাকৃতিক দৃশ্য ইয়াত অংকন কৰা হৈছে আৰু বহুতখিনি আপোনালোকক দেখাবলৈ আছে বলক মোৰ লগতে ভিডিঅ' চাই ইয়াত যে ভাগৱত পাঠ হৈ আছে ককা এই ভাগৱত পাঠ দিনে ৰাতি হৈ থাকে নে হৈ থাকে দিনে ৰাতি আৰু ইয়াত যিটো অধিৱেশন পতা হৈছে এই অধিৱেশনটো কিমান বিঘা মাটি আৱৰি পিনে পতা হৈছে 200 পুৰা হয় 200 বিঘা নহয় 200 পুৰামান মাটি ইয়াত আৱৰি পিনাই এই অনুষ্ঠানটো পতা হৈছে আমি আহি পাই গ'লো এইটো মূল মণ্ডপ পোৱাৰ আগত আপোনালোকক দেখাই আছোঁ এইখিনি যি সৰু সৰু ঘৰ দেখিছে আপোনালোকে সেই সৰু সৰু ঘৰকেইটা হৈছে আৰক্ষী বিষয়াসকলৰ পহৰা দিবৰ কাৰণে দিনে ৰাতিয়ে যিকেইটা আমাৰ কাৰণে চিন্তা কৰি পহৰা দি থাকে সেইসকলৰ কাৰণে সেইকেইটা ঘৰ নিৰ্মাণ কৰা হৈছে আৰু কিমান দিন হ'ল মানে আৰু চব সোণৰ কালাৰ বগা কালাৰ মাৰি পিনে চব ৰং কৰি দিয়া হৈছে আৰু কি সুন্দৰ লাগিছে চাওকচোন বাৰু আৰু লাইট লগাই দিয়াৰ লগে লগে ইয়াত ৰাতি দৃশ্যাংশ মানে কৈছোঁ নহয় আপোনালোকক ভাবিব নোৱাৰা হ'ব চাওক ওপৰৰ ভাগো আপোনালোকক দেখাই দিছোঁ কি সুন্দৰ লাগিছে আপোনালোকে প্ৰত্যেকটো মই আপোনালোকক দৃশ্য দেখাই গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক চাওক এইটো কিমান বৃহত্তম এটা ডাঙৰ ঘৰ বনাইছে ইয়াত মানে কিহৰ কাৰণে বনোৱা হৈছে মই বিশেষ নাজানো সেইখিনি আপোনালোকক জনাই আছোঁ নৰা কাটি আনি নৰা পাৰি দিব আৰু এই ঘৰটো কিহৰ কাৰণে বনোৱা হৈছে মই আপোনালোকক সুধিব বিচাৰিছোঁ কৃষ্ণ 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 জয়গুৰু শংকৰ আমাৰ এই 92 সংখ্যক পুনৰ অধিৱেশন ভাগিৰ বাবে আমাৰ যি জোনাই জিলা শাখা পৰমানন্দ আটা ক্ষেত্ৰ চেৰেং পথাৰত যি আয়োজন কৰা হৈছে ফেব্ৰুৱাৰী 10, 11, 12 এই তিনিদিনীয়া বাণিজ্য কাৰ্যসূচী আয়োজন কৰা হৈছে আমাৰ তাৰ দুদিন আগৰ পৰাই চলিব আমাৰ বিপণীখিনিও আমাৰ দুদিন আগত 8 তাৰিখৰ পৰা আমাৰ খোলা দিয়া কথা আমি শুনি পাইছোঁ আৰু ইয়াত ভকত বৈষ্ণৱ সকলো সেৱাৰ কাৰণে সেৱা শুশ্ৰূষা কৰিবৰ বাবে থাকিবৰ বাবে ইয়াত শিবিৰ নিৰ্মাণ কৰা হৈছে এই ভাগিনী শিবিৰ হ'ল আমাৰ কেন্দ্ৰীয় সেৱা বাহিনীসকলৰ হয় এইটো যিমান দূৰ ইয়াত ডাঙৰকৈ যিটো বনাইছে এইটো কি কেন্দ্ৰীয় সেৱা বাহিনীৰ কাৰণে নহয় জানো হয় এইটো প্ৰায় শিবিৰটো আপোনাৰ দৈৰ্ঘ্যতা প্ৰায় আপোনাৰ 6 বিঘা মানেই হ'ব এই কেন্দ্ৰীয় সেৱা বাহিনী এই শিবিৰটো 6 বিঘামান হ'ব হয় আপোনালোকক জনাবলৈ পাইছোঁ এই যিটো আপোনালোকক দেখাই আছোঁ এই শিবিৰটো 6 বিঘা মাটি আৱৰি পিনাই এটা শিবিৰ বনোৱা হৈছে তেতিয়াহ'লে আপোনালোকে ভাবক কিমান বৃহত্তম এখন ডাঙৰ পথাৰত এই অনুষ্ঠানভাগি পাতিব লৈছে আৰু আপোনালোকো আহক কাৰণ আমাৰ এই শিবিৰত এতিয়া বৰ্তমান এই কাৰ্যসূচী কাম চলি আছে আমাৰ জোনাই জিলা শাখাৰ যি আমাৰ সেৱা বাহিনী সকলোৱে কাম কৰি আছে ইয়াত তেখেতলোকে থাকি লোৱা সিদ্ধান্ত ইয়াতে থাকি লৈ মেলি তেখেতলোকে সকলোখিনি কাম কৰি আছে আজি 2টা বজালৈকে কাম কৰি আছে ৰাতি 2টা 3টা বজালৈকে কাম দিন ৰাতি নাই ন দিন ৰাতি নাই একেকাৰ কৰি তেখেতলোকে শ্ৰমদান কৰি আছে সেই আগত আছে ভোজনালয় বলক আপোনালোকে আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাই আছোঁ এয়া আমি আহি পালোঁ এয়া ভোজনালয় হয় চাওক কিমান বৃহৎ ডাঙৰ এটা কাৰণ ইয়াত কিমানজন লোকে খাব পৰা হ'ব একেলগতে ইয়াত আমাৰ বৰ্তমান 2টা পাৰ্ট হ'ব পাৰ্টত আমাৰ 5,000 ভকত বৈষ্ণৱ টোটেল একেবাৰতে 10,000 ভকত বৈষ্ণৱে খাব পৰা হ'ব ন টোটেল মানে এনেকুৱা হ'ব আমাৰ ধৰক এটা পাৰ্ট প্ৰথম খোলা হ'ব সেই পাৰ্টত ভকত বৈষ্ণৱ সকলোৱে ভোজন কৰাৰ পাছতে আকৌ এইটো ছেকেণ্ড পাৰ্ট খোলা হ'ব তাৰপিছত আকৌ সিভাগ মানে আমাৰ চাফ চিকুণ কৰিব লাগিব
হয় হয় মানে এবাৰত মানে 5,000কৈ হ'ব হয় হয় এটা পাত বন্ধ হোৱাৰ পিছত আকৌ আন এটা পাত খোলা হ'ব নহয় জানো বাৰু হয় হয় এইখিনি চাওক যি এটা ছাইডত সম্পূৰ্ণ কাম হৈ গৈছে আৰু এইটো ছাইডত কৰিবলৈ বাকী আছে অলপ চাওক এইটো কিমান ডাঙৰমান হ'ব এনেই ভোজনালয় সেই ভোজনালয় আৰু এইটো মিলাই পিনে ৰন্ধনটো আমাৰ প্ৰায় সেইটো মিলাই কিনে আমাৰ মানে 12 বিঘা মাটি আমাৰ ইয়াত এৰিয়া আছে হয় হয় ভোজনালয় আৰু যিটো খোৱা বোৱা যোগাৰ ধৰা হ'ব তাৰ সেইটো গোটেইটো মিলাই পিনে হৈছে 12 বিঘাৰ ওপৰত হ'ব বুলি কৈছে 12 বিঘা মাটিৰ ওপৰত হ'ব চাওক কিমান এটা ডাঙৰ বৃহত্তম কৈছোঁ নহয় মই ভাবি আচৰিত হৈ গৈছোঁ মানে হয় তাত বাপ আইসকল আছে ৱাগৰ পৰা তেখেতলোকে শ্ৰমদান কৰি আছে আকৌ এইপিনে শ্ৰমদান কৰি আছে সেই চৌকা খানি আছে বাপসকলে হয় আমি চৌকা ওচৰলৈও যাওঁ তাৰেনে দাদা নীলখৰ আমি নীলখৰ হয় কেতিয়াৰ পৰা কৰি আছে কাম আজি 3 দিনেই হ'ল 3 দিন হয় নেকি আপোনালোক নীলখাই নেকি গোটেইকেইজন আপুনি মৈধলৰ হয় হয় তাৰপিছত এতিয়া চৌকা কিমানটামান চৌকা খন্দা হ'ব মোৰ 300 চৌকা একেবাৰতে ৰন্ধা হ'ব ন 300 চৌকা আপোনাৰ এইটো যিটো দেখাইছোঁ এই ছাইডটো হ'ব এইটো দালি বনোৱা হ'ব এইটো দালিৰ কাৰণে বনোৱা হ'ব এইটো জালিঘাট ন হয় হয় যিটো পাত আপোনাক দেখাইছোঁ ইমূৰৰ পৰা সিমূৰলৈ এই পাতটো হৈছে ভাজিৰ কাৰণে বনোৱা আৰু যিটো ছাইডত এইটো দেখালোঁ আপোনাক সেইটো দালি আৰু এইটো ভাজিৰ কাৰণে আৰু এইটো ছাইড কিহৰ কাৰণে এইটো চাউল মুঠি সিজাবৰ কাৰণে এই পাৰ্টটো বনোৱা হৈছে আৰু যিটো লাষ্টৰ পাৰ্ট এই পাৰ্টটো কিহৰ কাৰণে এইটো চাউল সিজোৱাৰ কাৰণে নহয় জানো আমাৰ ইয়াত 100 মানে কিমান আছে আমাৰ দুটা পাৰ্টত হয় হয় গতিকে আমি প্ৰায় আমাৰ ফিনিচিং হ'ল আমাৰ এইটো চাউলৰ কাৰণে নহয় জানো চাওক এইটো কেনেধৰণে খন্দা হৈছে চাওক এইটো চৌকা বুলি আপুনি ক'ব জানো আপুনি দেখি হয়তো চৌকা বুলি নাভাবিব পাৰে কিন্তু এইটোৱে হৈছে চৌকা আমি মানে নিজে আমি মানে হেৰি হৈছোঁ তাতে খোৱা বোৱা বনাবৰ কাৰণেতো খৰি দৰকাৰ হ'ব আৰু খৰি ইয়াত জমা কৰি থোৱা হৈছে আৰু বহুত জেগাৰ পৰা খৰি আনিব লগা আছে বুলি গম পাইছোঁ সেইখিনি আনিলেও বহুতখিনি খৰি হ'ব ইয়াতে বহুতখিনি খৰি জমা হোৱা থৈছে তাৰপিছত আৰু যদি মোৰ চেনেলটো আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নতুন বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে বহুত লোকে নজনা কথা জানিবলৈ পাব মানে আমি এনেকুৱা অনুভৱ কৰিছোঁ যাতে আমাৰ নিজে আমি মানে বনাই আছোঁ যদি আমি সহযোগ কৰি আছোঁ সদায় থাকিছোঁ ইয়াতে মানে ঘৰলৈ আমাৰ মনত পৰা নাই হয় ঘৰত মানে আমি চব ত্যাগ কৰি আমি এই ভকত সেৱা কৰিবৰ কাৰণে আমি জোনাই জিলাবাসীয়ে আমি ওলাই আহিছোঁ হয় আৰু সেই অনুপাতে আমাৰ কৰ্মও হৈছে হয় আৰু আগবাঢ়িছে আৰু আমাৰ মুঠতে আৰু এসপ্তাহ এটা দিন মানে বাকী আছে বুলি আমি ধৰি লৈছোঁ আৰু হয় গতিকে সেইকেইটা দিনৰ ভিতৰত আমি মানে সকলোৱে হেৰি কৰি সহযোগ কৰিবলৈ আমি সকলো মানে ভকতক আহ্বান জনাইছোঁ আমাৰ সকলো আহক আমাৰ জোনাইবাসী ৰাইজে আহি সকলোৱে সহযোগ কৰক আমি সেই মানে লক্ষ্য ৰাখি আমি সকলোকে আহ্বান জনাইছোঁ সকলোৱে দায়িত্ব বনাই সকলোকে আমি মতা হৈছে সকলো জনগোষ্ঠীক আমি মানে ইয়াতে নিমন্ত্ৰণ কৰা হৈছে সকলোৱে সহযোগ কৰিছে আৰু ডিব্ৰুগড় আহিছে লখিমপুৰ আহিছে ঢকুৱাখানা আহিছে ইত্যাদি মানে ধেমাজিটো উত্তমোত্ত লাগি আছে আমি সকলোকে আমি ধন্যবাদ দিছোঁ যাতে ইমানখিনি যে আমাক কাম আগবঢ়াই দিছে আমি সঁচাকৈ আমি আনন্দিত আমি হয়তো আমাৰ কামটো অকণমান লেহমীয়া হৈছে যদিও নহয় আমি যৎপৰত আছোঁ আমি চেষ্টা কৰি আছোঁ আৰু সাফল্য হ'বই সকলোৱে মানে আহি সকলোৱে উৎসাহ দিছে যে আপোনালোকে যে পাতিবলৈ কাৰণে সাহস কৰিছে ডিব্ৰুগড় আমাৰ ভকত দুজনমানে কৈছে যে আপোনালোকে যে পাতিবলৈ সাহস কৰিছে আমি আপোনালোকক ধন্যবাদ দিছোঁ সেনেধৰণে মানে আমাৰ এতিয়া মনটো মানে হেৰি হৈ গৈছে কথা মানে ক'বলৈ অসুবিধা হৈ গৈছে এইখিনি আমাৰ কথা দেই ঠিক আছে ভাল লাগিলে 92 সংখ্যক অধিৱেশন ভাগি সকলোৱে মিলিজুলি সাফল্যমণ্ডিত কৰি তুলিব বুলি আমি সকলোৰে ওচৰত আমি সেৱা প্ৰাৰ্থনা জনাইছোঁ আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখাইছিলোঁ যিখিনি শিবিৰ বনাই হৈ গ'ল যিখিনি শিবিৰ মানে কমপ্লিট হৈ গ'ল সেইখিনি আপোনালোকক মই দেখাইছিলোঁ আৰু এতিয়া আপোনালোকক দেখাইছোঁ চাওক এইখিনি শিবিৰ এইখিনি বনাই থকা হৈছে ওপৰত চাৱনিও কৰিবলৈ আছে আৰু বেৰ চেৰ লগাবলৈ আছে চাওক কিমান ডাঙৰ ডাঙৰ এটা শিবিৰ মই ভাবি আচৰিত হৈছোঁ আগৰ ভিডিঅ'টো আপোনালোকক
মই ড্ৰোন শ্বট লৈ দেখাবলৈ চেষ্টা কৰিছিলোঁ আৰু সেইটোকে আৰু এইবাৰো এই ভিডিঅ'টোতো মই আপোনালোকক ড্ৰোন শ্বট লৈ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, মই লাইটৰ খুঁটাৰ ওপৰত উঠি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক আৰু যদি নতুনকৈ মোৰ চেনেলটো লৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপোনালোকে সকলো খবৰ এই ভিডিঅ'টোৰ যোগেদি বা এই চেনেলটোৰ যোগেদি আপোনালোকে সকলো তথ্য পাই থাকে। আৰু চাওক, এওঁলোকে বাঁহ কাঠ আনি পিনাই ইয়াতে যিখিনি পাৰিছে বনাইছে। এইকেইটা কি বনোৱা হৈছে? খোল ন? ইয়াত দুটাকৈ খোল বনোৱা হৈছে আৰু ইয়াত ডাঙৰকৈ এটা নিৰ্মাণ কৰি থকা হৈছে। এইটো হৈ আছে, লাহে লাহে হ'ব আৰু এয়া শৰাই আপোনালোকে বনাইছে নে এইখন? আপোনালোকে বনাইছে ন? আপোনালোক ক'ৰ পৰা আহিছে? মৈধৰ আঞ্চলিক ন? কিমান দিন হ'ল আপোনালোকে কামত লাগি থকা ইয়াত? 15 দিন হ'ল। ঘৰলৈতো যোৱা হোৱাই নাই চাগে? অঁ, এতিয়া এইটো যিটো বনাই আছে এইটো কি বনাই থকা হৈছে আপোনালোকে? বাঁহী বনাই আছে ন? অকণমান লুটিয়াই দেখোন। চাওক, এইটো হৈছে বাঁহী। এইটো বাঁহী বনাই থকা হৈছে। এইটো বজাব নোৱাৰি কাৰণ এইটো প্ৰদৰ্শনীৰ কাৰণে বনোৱা হৈছে ন? গেটৰ কাৰণে? গেটৰ মানে মূল গেটত থাকিব? এই বাঁহীটো যে বনাইছে, এই বাঁহীটো নাটঘৰ গেটত লগাবৰ কাৰণে বনোৱা হৈছে। আৰু চাওক আপোনালোকৰ এইবিলাক দুটা খোল হ'ব ন? গেটৰ মুখত লগাবৰ কাৰণে। হয় হয়। যিসকলে এমাহ ধৰি ইয়াত কাম কৰি আছে, ঘৰলৈ যোৱা নাই, ঘৰৰ সকলো পৰিয়াল এৰি ইয়াত কাম কৰি আছে সেই দিনে ৰাতিয়ে একাকাৰ কৰি, আৰু সেইসকলৰ কাৰণে এটা ছাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোক যিখিনি পাৰোঁ ইটো পাৰত দেখালোঁ আৰু এইটো ৰাস্তাটোৰ ইপাৰত আপুনি যিখিনি পাৰোঁ আপোনালোক দেখাবলৈ চেষ্টা কৰি আছোঁ। চাওক, এইখিনি মই ৰাস্তাৰ পৰা নামি গৈছোঁ আৰু এইখিনি যিখিনি বনাইছে সেইখিনি লেট্ৰিন বাথৰুম বনাই থকা হৈছে। আৰু চাওক, এইখিনি কাষতে যদি নদীখন আছে, নদীখনত পানী নাই, যিহেতু পানী নাই কাৰণে ইয়াত টিউবৱেল বহাই দিয়া আছে। টিউবৱেল পূৰা লানিকে এইখিনি টিউবৱেল বহাই দিয়া হৈছে। আৰু চাওক, আপোনালোকে সেইফালে পূৰা ট্ৰেক্টৰে নদীত কাম কৰি আছে পূৰা। চাওক, অ' মাই গড, আপোনালোক যিমানখিনি পাৰিছোঁ ভিডিঅ' আপোনালোক দেখাই আছোঁ। আৰু আগলৈ আছে, ৰাস্তাৰ কাষত আছে বাণিজ্য মেলা। সেই বাণিজ্য মেলা আপোনালোক দেখাই আছোঁ। এই আমি পাই গ'লোহি আৰু এই ৰাস্তা যিখন নদী আছিলে নদীখনৰ ইপাৰলৈ আমি দেখাবলৈ বিচাৰিছোঁ এয়া বাণিজ্য মেলা। যিখিনি আপোনালোকে বস্তু পাতি কিনিব বিচাৰিব, কিবা কৰিব, দোকান চোকান সকলো ইয়াতে আপোনালোকে পোৱা যাব। ৰাস্তাৰ কাষত এই চাইডে বাণিজ্য মেলা যিখিনি দোকান চোকান পতা হৈছে এইখিনি ইয়াত এই চাইডে আছে ৰাস্তা, এইটো চাইডে। আৰু এইটো চাইডে আপোনালোকে দেখাবলৈ পাইছোঁ এইখিনি চাওক। এইটো পাৰত আপোনালোকে দেখাইছোঁ যি মন্দিৰ আছে আৰু শিবিৰ সকলো এই চাইডে আপোনালোক যিখিনি পাৰোঁ দেখালোঁ। আৰু যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ। আৰু আপোনালোকেও ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকে যিমানখিনি পাৰে আপোনালোকেও সহায় কৰিব বুলি আশা থাকিল। আৰু মই পুনৰ উভতি আহি আকৌ পালোঁহি পাতাকাবেদীত আহি চাওক কি সুন্দৰভাৱে এয়া ছবি আঁকিছে। ছবি মানে সৰু সৰু ল'ৰা, ক্লাছ 9ত পঢ়ি থকা ল'ৰা ইমান সুন্দৰভাৱে আঁকিছে। চাওক ছবি আপোনালোকক দেখাইছোঁ। চাওক, এই দুজন, এজন আৰু এজন লগতে কি সুন্দৰভাৱে আঁকিছে। আকৌ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিবলৈ আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। সেই প্ৰতিশ্ৰুতি আজিলৈ ভিডিঅ'টো সামৰিছোঁ। বাই বাই।